बाक्सा जिल्लानि सालबारि कुथुरि जारनि सासे लाइमोना गोमानानै दं। 16 बोसोर बैसोनि हासेन आली मुंनि लाइमोना थांनाय 5 साननिफ्रायनो गोमानानै दं होनना नखरनि सुबुङा मिथिहोयो। जाथायनि सायाव नखरनि सुबुङा पुलिस थानायाव एजाहार होनाय जादोंब्लाबो दासिम गोमानानै थानाय हासेन आलीनि जेबो खौरां मोननाय जायाखै होनना बिफा निजाम आलीया फोरमायो। শেয়ার আর যোগাযোগ করে যেন আমার এইটো চ্যানেলৰ জৰিয়তে যেহেতু ফটকে পায় যেন আশা কৰিছোঁ যেন পায়। এনে বাস্তৱতে বহুত পৰিস্থিতি বেয়া হৈ আছে। মোবাইল নাম্বাৰটো দিয়া হৈছে। এইটো মোবাইল নাম্বাৰটো একমাত্ৰ ঘৰৰ পৰিয়ালৰ একমাত্ৰ ল'ৰা নাছিল, একমাত্ৰ ল'ৰা আৰু ছোৱালীজন বিয়া হৈছে ইতিমধ্যে। এটাই ল'ৰা বিকলাংগ পৰিস্থিতিতে আছে। কোনো খোজ খবৰ পোৱা নাই। যেহেতু প্ৰশাসনক কি আহ্বান দিব? প্ৰশাসনক আহ্বান দিম। প্ৰশাসনে এতিয়ালৈকে কোনো কঠোৰ ব্যৱস্থা লোৱা নাই। নিশ্চয় ইয়াৰ কঠোৰ ব্যৱস্থা ল'ব যেন ভাবিছোঁ। আৰু যেহেতু গোবৰ্ধনা থানাত ইতিমধ্যে আমাৰ এজাহাৰ দাখিল কৰিছে, হয়তো বাবাৰী আউটপোষ্টৰ এৰিয়াত পৰিছে। আমাৰ বাবাৰী আউটপোষ্টৰ পৰা অলপ আগবাঢ়ি আহে যেন। जाथायखौ लानानै बे समाव कुथुरिजार गामियाव गिखांनाय सोमजिदों। আজি 5 দিন হ'ল। সন্ধ্যা মই চাইছোঁ সেইটো তিনিআলিত আছিল আৰু কয়টা ল'ৰা আছিল, তাৰ লগতে আছিল। মই কৈছোঁ সন্ধ্যা হৈ গৈছে, তই ঘৰত আহ। মোৰ ল'ৰাটো আৰু কৈছে তই যা, মই আহি আছোঁ। পিছত মই আৰু খোজা নাই। মই কৈছোঁ আছে ৰাতিটো আহি। তাৰপিছত ইফালে আৰু মানুহকেইটা আৰু তাতে সিফালে কিবা বৈঠক হৈছিল। মই কৈছোঁ তাতে গৈছে নেকি, তাতে জানে পুৱাই খুজিছোঁ, তাতে যোৱা নাই। পিছত আৰু ইমান খুজি আছোঁ, পোৱাই নাই। তাত কি পিন্ধা আছিল যোৱাৰ সময়ত? ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত স্পৰ্টিং গঞ্জি আছিল আৰু লংপেণ্ট আছিল। এইটো বয়স কিমান হ'ব অনুমানিত? 16 বছৰ। আৰু সেইটো ল'ৰাগিলাক জিগাই সুধছোঁ মই। সোধাৰ পিছত আৰু কৈছে যে আমাৰ লগতে আছিল, আমাৰ লগত থাকোঁতে আৰু ক'তবা গৈছে, আমি আৰু ক'ব নোৱাৰিলোঁ। প্ৰশাসন আহিছিল নেকি? পুলিচৰ ফালৰ পৰা কোন ধৰণৰ ব্যৱস্থা লৈছিল? নাই, মই থানাত জনাইছোঁ। থানাত জনানিবাৰ পিছত কৈছে তাহাক সুধবি, তাহান যদি আৰু একো নকয় সেইটো আৰু আমাক জনাবি। পুলিচো আমাৰ ঘৰৰ লগতে অহা নাই।